নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল পৰাগ প্ৰণালী মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আকৌ ব্লগ এটাৰ জৰিয়তে আহিলোঁ। আচলতে আজি মই অলপ ব্যতিক্ৰম কৰিম বুলি ভাবিছোঁ, যিহেতু বৰ্তমান আমাৰ অসমত তুলপাৰ লগাই থকা এখন গ্ৰন্থ, যিখন গ্ৰন্থ গুৱাহাটীৰ বুক ফেয়াৰত বেষ্ট সেলাৰ হিচাপে প্ৰতিপনিত হৈছে। আপোনালোকে নিশ্চয় গম পাইছে। হয়, ৰূপম দত্ত দেৱৰ গ্ৰন্থ লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে গ্ৰন্থখন মোৰ ওচৰত বৰ্তমান আছে। আৰু মই আমাৰ নাজিৰাৰে যি গ্ৰন্থমেলা হৈছিলে, মই তাৰ পৰাই মোক দেউতাই আনি দিলে গ্ৰন্থখন। মই সঁচাকৈ পঢ়িবলৈ মাত্ৰ আৰম্ভহে কৰিছোঁ গ্ৰন্থখন, আৰু মোৰ পঢ়ি খুব ভাল লাগিছে। তাত তেওঁ নিজৰ অভিজ্ঞতাখিনি কথা ইমান ধুনীয়াকৈ লিখিছে। আচলতে মোৰ কমপ্লিট হোৱা নাই পঢ়ি, কিন্তু মই ভাবিলোঁ আপোনালোকৰ আগত অলপ মোৰ অনুভৱটো কেনেকুৱা হৈছে বা তেওঁ কেনেদৰে নিজৰ অনুভৱখিনি প্ৰকাশ কৰিছে, মই অকণমান বোলো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। যিহেতু আপোনালোক বহুতে চাগে পঢ়িলে আৰু বহুতে চাগে পঢ়া নাই, কিন্তু কিতাপখন কিনি ল'ব, বহুতেই ভাল লাগে পঢ়ি। মই এতিয়া যিমানখিনিলৈকে পঢ়িলোঁ মোৰতো অনুভৱটো খুব ভাল লাগিছে। যিহেতু আমি মানুহক এটা ভিত্তিৰ পৰা মানুহক কেতিয়াও তেওঁ কিমান পঢ়া বা কিমান কি কথা আমি সেইটো কেতিয়াও জাজ কৰিব নোৱাৰোঁ। তেওঁ সেইটো ইণ্টাৰেষ্ট হ'ব পাৰে, তাৰ কাৰণেও কৰিব পাৰে। ৰূপম দত্তদেৱে তেওঁৰ যি ড্ৰাইভাৰ, তেওঁ যিহেতু ট্ৰেন্সপৰ্ট ড্ৰাইভাৰ আছিলে, তেওঁ এতিয়াও বৰ্তমান হয়, আছিলে বুলি কৈছোঁ, আচলতে ভুল হৈছে এইটো মোৰ। তেওঁ ট্ৰেন্সপৰ্ট ড্ৰাইভাৰ হয়, গতিকে তেওঁ ট্ৰেন্সপৰ্ট ড্ৰাইভাৰ হিচাপে তেওঁৰ কি অনুভৱ হয়, তেওঁলোক ড্ৰাইভাৰ হ'ল বুলিয়ে তেওঁলোকৰ একো আশা আকাংক্ষা নাই নি আৰু। তেওঁলোকতো মানুহ হয়, তেওঁলোকৰো নিজস্ব পৰিয়াল থাকে, তেওঁলোকৰ নিজস্ব সুখ শান্তি বুলি এটা কথা থাকে। সেইবোৰ কথাই তেওঁ লিখিছে। তেওঁলোকক যে বহুতো পেচেঞ্জাৰে যে বহুতো মানুহে যে বহুত বেয়া ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকৰ মনতো দুখ লাগে, যিহেতু তেওঁলোকৰো এখন হৃদয় আছে, নহয় জানো। গতিকে ৰূপম দত্তদেৱৰ সেই কথাখিনি পঢ়ি মোৰ খুব ভাল লাগিলে। তেওঁ অতি সহজ আৰু সাৱলীল ভাষা সংগীৰে তেওঁ যিখিনি মনৰ ভাৱ সেইখিনি প্ৰকাশ কৰিছে। আৰু তেওঁ যিহেতু তেওঁৰ ড্ৰাইভাৰ হয়, যিবিলাক ড্ৰাইভাৰ হয় সাধাৰণতে হেণ্ডিমেনৰ কামখিনি কৰাৰ পিছতহে ড্ৰাইভাৰ পৰ্যায়লৈ আগবাঢ়ি যায়। কিন্তু যেতিয়া তেওঁ যিহেতু হেণ্ডিমেন কৰা নাই, ডাইৰেক্ট ড্ৰাইভাৰ হৈছে, গতিকে তেওঁ তেওঁ ইয়াতে এটা কেৰেক্টাৰ দিছে, মুকুল দা বুলি কৈছে। তেওঁৰ এজন তেওঁ এখন গাড়ীৰ যিজন মুকুল দা, তেওঁ এখন গাড়ীৰ বাছৰ মালিক হয়। তেওঁ কয় যে তই আচলতে কেনেকেনো হ'লি আচলতে ড্ৰাইভাৰ, তই একোৱেই নাজানো দেখোন পাৰ্টছৰ কথা। যে তেওঁ মবিল যে চেঞ্জ কৰি থাকিব লাগে সেই কথাটো তেওঁ নেজানে, যে গাড়ীখনত কিবা এটা প্ৰভাৱ পৰিব সেই কথাটো তেওঁ নেজানে। তেওঁ তেতিয়া কৈছে আচলতে মই নিজেও নেজানো আচলতে কেনেকৈ হ'লোঁ, মোৰ আচলতে ভাল লাগে চলাই, সেনেকুৱা ধৰণৰ কথাবোৰ তেওঁ লিখিছে। আৰু তেওঁ কৈছে যে তেওঁ যেতিয়া তেওঁ জীৱনৰ প্ৰথমটো হিচাপ যেতিয়া দিছে মালিকক, তেওঁ এবাৰ তেওঁ নিজেই দিছে প্ৰথম হিচাপ, যিহেতু পেচেঞ্জাৰখিনিক লৈ যাব লাগে, তাৰপিছত যেতিয়া একে হৈ যায় চব কাম, তেতিয়াতো মালিকক হিচাপটো দিব লাগে যে আজি ইমানখিনি হৈছিলে বা এনেকুৱা ধৰণৰ। তেতিয়া দিছিলে, তেতিয়া তেওঁ ওচৰতে দেখিছিলে যে তেওঁৰ ওচৰত এটা মালিকে দিছিলে, মালিকক যি ড্ৰাইভাৰজনে হিচাপ দিছিলে তেওঁৰ লগত আনকি মাৰপিট পৰ্যন্ত হৈ গৈছিলে। কিন্তু তেওঁ যেতিয়া দিলে, তেওঁ সুধিলে যে আচলতে তুমি ক'ৰ হয়, তেতিয়া তেওঁ ক'লে যে মই তিনিচুকীয়াৰ হয়, আৰু তেওঁ ক'লে আজিৰ পৰা তুমিয়েই হিচাপখিনি দিবা। তেনেকুৱা কামৰ ক্ষেত্ৰত তেওঁ কেতিয়াও গাফিলতি কৰা নাছিলে, তেওঁ একো অন্যায় কৰা নাছিলে, তেওঁ যিখিনি হয় সেইখিনি স্বতঃস্ফূৰ্তভাৱে দিছিলে, কাৰণে তেওঁক মালিকেও খুব ভাল পাইছিলে। আৰু তেওঁৰ যি যিখিনি স্পষ্টতা সেই স্পষ্টবাদীৰ যিখিনি তেওঁৰ মনৰ যিখিনি তেওঁৰ যি স্বভাৱ বা সেইখিনি কথা তেওঁ এই কিতাপখনত অতি স্বতঃস্ফূৰ্তভাৱে ওলাইছে। তেওঁৰ ব্যক্তিত্বটোৰ কথা মোৰ সেইকাৰণে খুব ভাল লাগিছে, তেওঁৰ ব্যক্তিত্বটোৰ কথা জানি। আৰু মোৰ ভাল লাগিছে কিতাপখন। মই পঢ়িবলৈ বহুদিনৰ পৰা বহুত ব্যাকুল হৈ আছিলোঁ, যেতিয়াৰ পৰাই মই ফেচবুকত জৰিয়তে তেওঁ প্ৰকাশ কৰিছিলে এটা তেওঁ পেজৰ জৰিয়তে, মই তেতিয়া শুনিছিলোঁ যে ইমান ধুনীয়াকৈ লিখিছে, বহুত ভাইৰেল হৈ গৈছিলে, চবেই কৈছিলে। আৰু তেতিয়া তাৰপিছত যেতিয়া গ্ৰন্থ আকাৰে ওলাই গ'ল, মোৰ তেতিয়াতো আৰু বেছি মন গ'ল। আৰু সেইদিনাখনি মই সেয়েহে নিজৰ যিখিনি পঢ়িবলৈ যোৱা যি হাবিয়াস পূৰণ কৰিবলৈ মই কিনি ল'লোঁ গ্ৰন্থখন, আৰু এতিয়া বৰ্তমান পঢ়ি আছোঁ। আৰু তেওঁৰ জীৱনলৈও সেনেদৰে তেওঁ যিহেতু ড্ৰাইভাৰ হ'ল বুলিতো প্ৰেম নাহিব নি, আৰু মানুহৰ জীৱনলৈতো প্ৰেম আহিবই। তেওঁৰ জীৱনলৈও তেওঁৰ প্ৰেম হৈছিলে ডলি নামৰ ছোৱালী এজনীৰ লগত। তেওঁ বাছতে উঠি তাই সদায় প্ৰায় যায়। সেই প্ৰথম দেখোঁতে তেওঁৰ এনেকুৱা ফিলিংছ অহা নাছিলে, কিন্তু পিছত গৈ তেওঁৰ মনত তাইৰ প্ৰতি এটা ফিলিংছ আহিবলৈ ধৰিছিলে, ভাৱ এটা আহিবলৈ ধৰিছিলে। তাৰপিছত পিছত নহ'লগৈ বাৰু তেওঁলোক দুজনৰ, যিহেতুকে তাইৰ এদিনাখন গম পালে যে তাইৰ কোনোবা আছে, তেতিয়া তেওঁৰ হৃদয়খন খুব ভাঙি গৈছিলে।
ভাগি গৈছিলে আৰু তেওঁ ভাবিছিলে যে মাকৰ বোৱাৰী এই ছোৱালীজনী হ'ব নোৱাৰে সেইবুলি ভাবিছিলে আৰু এইখিনি পিছৰখিনি মই পঢ়িম আৰু মোৰ ইমানখিনিলৈকে যিখিনি অনুভৱ মই মানে মোৰ সেইখিনিলৈকেতো বহুতেই ভাল লাগিলে তেওঁ এইখিনি কথা ক'লে যে তেওঁ একো নাজানিছিলে গাড়ীৰ পাৰ্টছৰ বিষয়ে তাৰপিছত আৰু বিভিন্ন ধৰণৰ তেওঁ এই প্ৰথম যি মানে দেখা দেখি প্ৰেম হৈছিলে সেইখিনি কথা ইমান আৰু লগতে তেওঁ যি মালিকৰ যি মানে মালিকসকলেও মানে যিসকলে কামত গাফিলতি নকৰে তেওঁলোককতো একো মানে মাৰপিট নকৰে তেওঁ যিহেতু কামত কেতিয়াও গাফিলতি কৰা নাছিলে তেওঁলোকক তেনেকুৱা ধৰণৰ কোনো কৰা নাছিলে সেইটো কাৰণে গতিকে মই এইখিনিলৈকে পঢ়িলোঁ আৰু এইখিনিলৈকে মোৰ অনুভৱটো খুব ভাল মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ যদি ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকেও কিতাপখন কিনি লৈ পঢ়িব খুব ভাল লাগে পঢ়ি মোৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই আকৌ মই যেতিয়া মোক যিখিনি পঢ়িম পিছৰখিনি সেইখিনি পঢ়ি মই মোৰ অনুভৱটো আপোনালোকৰ আগত ক'ম আৰু মোৰ কিতাপখন মই নিশ্চয় পঢ়ি খতম কৰিম বুলি ভাবিছোঁ কাৰণ মোৰ এইখন কিতাপ মোৰ পঢ়ি খুব ভাল লাগিছে ধন্যবাদ